ছাত্ৰীসকল আজি তোমালোকক মই দশম শ্ৰেণীৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ পাৰ্ট 2 কেইটামান MCQ লৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো হ'ল x + 2y - 8 = 0 আৰু 2x + 4y = 16 সমীকৰণৰ সমাধানৰ সংখ্যা। নাম্বাৰ অফ সলিউশ্যনছ অফ দ্য ইকুৱেশ্যন x + 2y - 8 = 0 and 2x + 4y = 16 is A2, B3, C অসীম ইনফাইনাইট, D1। এনচাৰটো হৈছে C অসীম ইনফাইনাইট। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল y = 0 আৰু y = -7 সমীকৰণ দুটাৰ সমাধান। পেয়াৰ অফ ইকুৱেশ্যনছ y = 0 and y = -7 has অপশ্যন এটা সমাধান 1 সলিউশ্যন, দুটা সমাধান 2 সলিউশ্যন, সমাধান নাই নো সলিউশ্যন আৰু ইনফাইনাইট। এনচাৰটো হ'ল সমাধান নাই কাৰণ লাইনকেইডাল পেৰেলেল। নেক্সট কুৱেশ্যন kx + 2y = 5 আৰু 3x + y = 1 সমীকৰণ প্ৰণালীৰ অদ্বিতীয় সমাধান থাকিব যদি k মান। The pair of linear equation kx + 2y = 5, 3x + y = 1 has unique solution. Then value of k is k = 0, k not equal to 6, k equal to 2, k equal to 3. Answer is k not equal to 6, b k not equal to 6. And next question chua x = a আৰু y = b যদি x - y = 2 আৰু x + y = 4 সমীকৰণ দুটাৰ সমাধান হয় তেন্তে a, b মান হ'ব। If x = a and y = b are the solution of x - y = 2 and x + y = 4, value of a, b are a 3, 5, b 3, -1, c 5, 3 and d 3, 1। ভ্যালুবোৰ পুট কৰি চালে পাবা তোমালোকে a d 3, 1। আৰু পাছৰ প্ৰশ্নটো হ'ল 2x + 3y = 5 আৰু 4x + y ky = 10 সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব যদিহে the pair of linear equation 2x + 3y = 5 and 4x + ky = 10 have infinite solutions, then k = 1, k = 0, k = 6 and b k = -6. Answer is k = 6. ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল 2x + 3y - 9 = 0 আৰু 4x + 6y = 18 সমীকৰণবোৰৰ লেখ। Graph of the equations 2x + 3y - 9 = 0 and 4x + 6y = 18 is কটাকটি কৰে intersecting line, ৰেখাৰ দুডাল মিলি যায় line the same line, ৰেখাৰ দুডাল সমান্তৰাল parallel line, none of the above। এনচাৰটো হ'ব ৰেখাৰ দুডাল মিলি যায়, গ্ৰাফটো একেটা লাইনতে পৰিব। নেক্সট কুৱেশ্যন তলৰ কোনযোৰ সমীকৰণ সংগত কিন্তু পৰতন্ত্ৰ জোৰ? Which pair of the following equations are consistent but dependent? এতিয়া অপশ্যন তোমালোকক দিয়া আছে। অপশ্যন এ x - 2y = 0, 3x + 4y - 20 = 0, b x + 2y - 4 = 0, 2x + 4y - 12 = 0, c 2x + 3y = 5, 4x + 6y = 10 আৰু d x - 2y = 0, 2x + y = 0। এনচাৰটো 2x + 3y = 5 আৰু 4x + 6y = 10। শেষৰটো প্ৰশ্ন হ'ল x = 4, y = -5 সমীকৰণযোৰৰ লেখে কটাকটি কৰা বিন্দুটো হ'ল। Graph of the equations x = 4, y = -5 intersect at the point a 4, 5, b 5, -4, c 4, -5, d 0, 0। Answer is c 4, -5। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মই দশম শ্ৰেণীৰ তৃতীয় অধ্যায় দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনৰ 8টা MCQ দিলোঁ। ইয়াত এটা MCQ পৰীক্ষাত আহিব। ইয়াত এই MCQ কেইটা তোমালোকে ভালদৰে চাবা আৰু তোমালোকে মোৰ পৰৱৰ্তী ভিডিঅ' পাবৰ বাবে মেথছ ক্লাছ বাই ধ্ৰুৱজ্যোতি ছাবস্ক্ৰাইব কৰিব পাৰিবা।